নমস্কাৰ বন্ধুসকল, ফুডটেক ইণ্ডিয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা N70 Pro Max ৰাইচ মিলৰ ডেলিভাৰী আছিল, যিটো আমি কৰিছিলোঁ জাজি আমগুৰিত। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, কেনেদৰে আমি ইনষ্টলেশ্যন কৰিছোঁ মেচিনটো আপোনালোকে গম পাব। লাষ্ট টাইম যিটো মই N70 Pro Max ৰাইচ মিলৰ ভিডিঅ' বনাইছিলোঁ, তাত বহুত কেইজন মানুহে ছাৰ্ভিচ সম্পৰ্কে সুধি আছিল। গতিকে হয়, আমি ছাৰ্ভিচটো ঘৰত গৈ দি থৈ আহোঁ। যদি কিবা অসুবিধা হয়, মেচিনটোত কিবা প্ৰব্লেম দেখা দিয়ে, আমি ঘৰত গৈ সেই প্ৰব্লেমটো সলিউশ্যন দি থৈ আহোঁ। গতিকে N70 Pro Max ৰাইচ মিলটো আপোনালোকে যদি ক্ৰয় কৰে, তাত আপোনাৰ বছৰেকত দুটা ছাৰ্ভিচ আমাৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়া থাকে। তাৰ পাছতো যদি কিবা প্ৰব্লেম দিয়ে, আমি গৈ আপোনাৰ ঘৰতে ঠিক কৰি থৈ আহিম মেচিনটো। তাৰ বাবদ কিবা এটা চাৰ্জ দিব লাগিব। প্ৰথম দুবাৰৰ কাৰণে বছৰটোত ফ্ৰী থাকিব। যোৱাবাৰৰ ভিডিঅ'টোত আৰু এজন দাদাই এটা মেছেজ কৰিছিলে আৰু সুধিছিলে যে N70 Pro Max ৰাইচ মিলৰ পৰা যিখিনি তুঁহগুৰি ওলায়, সেইখিনি গৰুৱে খাব পৰা ওলাই নাই, আৰু বেলেগ কিবা চালনী তাত ব্যৱহাৰ কৰিব পৰা যায় নেকি? হয়, বেলেগ চালনী তাত ব্যৱহাৰ কৰিব পৰা যায়, যিহেতু মেচিনটোৰ লগত 0.1 mm যিখন চালনী আহে, আৰু আপোনালোকে যদি অল্টাৰনেট হিচাপে ব্যৱহাৰ কৰিব বিচাৰে 0.8 mm এখন জালি আমাৰ ওচৰত উপলব্ধ থাকে। সেই জালিখন দি পেলাই আপোনালোকে যদি ব্যৱহাৰ কৰে, তেতিয়া তুঁহগুৰিটো বহুত মিহি আহে। গতিকে আহক ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে গম পাব N70 Pro Max ৰাইচ মিলটো কেনেদৰে ফিটিং কৰা হয়। সম্পূৰ্ণ ভিডিঅ'টো আজি আছে, আৰু ৰিজাল্ট শেষত কেনেকুৱা ওলায় আপোনালোকে চাব পাৰিব। বহুত ধুনীয়া ৰিজাল্ট ওলাইছে, আৰু কাষ্টমাৰজন বহুত হেপ্পী হৈছে ৰিজাল্টটোক লৈ। কানেকশ্যনটো কৰোঁতে এনেদৰে ষ্টাৰ্টাৰটো আপোনালোকেও লগাই ল'ব পাৰে, যাৰ ফলত মটৰটো বহুত দিনলৈকে লাষ্টিং কৰে। এনেকুৱা ষ্টাৰ্টাৰটো কানেকশ্যনৰ লগতে লগাই ল'লে মটৰটো বহুত দিন লাষ্টিং কৰিব। আমি যিহেতু ক্ৰম্পটনৰ মটৰ ইউজ কৰোঁ, এইটো আপোনালোকে দেখিছে ক্ৰম্পটন 10 হৰ্চ পাৱাৰৰ মটৰ ইউজ কৰা হৈছে ইয়াতে।
গতিকে ভিডিঅ'টোতো আপোনালোকে সম্পূৰ্ণকৈ চাইছে আৰু দেখা পাইছে কেনেকুৱা ধুনীয়া ৰিজাল্ট ওলাইছে, সম্পূৰ্ণ ধুনীয়া চাউল ওলাইছে। প্ৰতি ঘণ্টাত 500ৰ পৰা 600 কেজি আপোনালোকে ইয়াতে প্ৰডাকশ্যন কৰিব পাৰিব। গতিকে মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাম। আজিলৈ ইমানেই, ধন্যবাদ।